ওলাব হ'ল। কালকেতু যুবরাজ, আজ মোৰ বাবে বৰ আনন্দৰ দিন কালকেতু। কেৱল আপোনাৰ বাবেই নহয় যুবৰাজ, আজি সমগ্ৰ মথুৰাবাসীৰ বাবেই বৰ শুভ দিন। বসুদেৱ দৈৱকীৰ বিবাহ অতি মাংগলিক ধ্বনিৰে হ'ল সমাপন। হয় যুবৰাজ, বসুদেৱ দৈৱকীৰ উপযুক্ত বৰ, তথাপি নামানে যে মোৰ অবুজ পৰাণে পঠিয়াই দূৰ দূৰণিলৈ দৈৱকীক কিদৰে থাকিবে শূন্য কাৰাগত। যুবৰাজ, ই যে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰ কন্যাই গৃহসভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। তথাপি বসুদেৱ মনে যে নামানে। যুবৰাজ, মনে নামানে বসুদেৱ। কালকেতু, যুবৰাজ। বিদায়খন হ'ল আহি উপস্থিত। হয় যুবৰাজ। যোৱা কালকেতু, সাজু কৰা ৰথ মোৰ সিংহদোৱা ৰথ, নিজে মই বাঘ জৰি ধৰি লৈ যাম বৰ কন্যা আনন্দ মনে। যুবৰাজ, সাজু আছে সকলো যোগাৰ, যাত্ৰাৰ মাথো কৰিছে প্ৰতীক্ষা। যোৱা কালকেতু, নিজেই তুমি নিৰীক্ষণ কৰা। ভাল যুবৰাজ।
বসুদেৱ নাকান্দিবি আই নাকান্দিবি অভাগীৰ সকলো দুখ কৰিবা মাৰ্জনা প্ৰাণৰ দুলালিবোৰ শূন্য হল পলকজে আদি কংসৰ হৃদয় বসুদেৱ প্ৰাণৰ ভগেৰিক পতালো তোমাক হাকৰি আজৰি তাই পদে পদে হ'ব পাৰে শত ভুল নিজ গুণে কৰিবা মাৰ্জনা চাবা যাতে কোনো কালে নহয় তাই স্নেহ বঞ্চিতা আশীৰ্বাদ কৰিছো তোমা দুইটিকে সুখময় হওক তোমালোকৰ দাম্পত্য জীৱন মংগল উলুধ্বনি দিয়া হবে পুৰণাৰী গণে বসুদেৱ দয়কিক দিয়াবে মংগল বিদায় কোন করে করে অট্টহাস্য আজি শূন্য গগনত মোকেই উদ্দেশ্য কৰি অট্টহাস্য উথলি উঠিছে আজি শূন্য গগনত অবধান जी दैयकीर बिया पति खबर है अपन पहराजी मूर्ख कंखत सेने हरे भनी तुर के दैयकीर गर्भजात स्तम पुत्रय संहार करिब तु अबलीला मरदर दिन तुर दुरंत होर समूसा पिया है दिले तारे আজি অপূর্ব হুসনা তারে আজি অপূর্ব হুসনা তারে আজি অপূর্ব হুসনা নাই মিশা মিশা তুই কি মিছা দাদা মিশা এই মিশা 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 মিশাদো মনত পরে লেখে ধৈর্যতির বর মনত পরে লেখে ধৈর্যতির বর মনত পরে লেখে ধৈর্যতির বর হসা অতি হসা মনত পৰিছে সেই ধৈৰ্যতিৰ বৰ আনন্দতে আজি আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাদীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু 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 বলিবদে গৰুৱা বিজুলবেগে তোমাৰ প্ৰকৃত ৰল আনন্দ উন্মত্ত প্ৰজা পলক নৌৰি
মৃত্যুবোৰ কোনো নাই শত্ৰু সকলোটি বধ কৰে যাকে যতে পোৱা কলিয়া দতাল হাতী তুৰন্তে অনাই যাকে যাকে মেলি দিয়া প্ৰজা সাগৰত আনন্দ উৎসৱ হওক এবে প্ৰলয় ধুমুহা দেৱায়জ্ঞ যুৱৰাজ মুহূৰ্ততে ধ্বংসলীলা করিয়া বহন চতুর্দিকে অন্ধকার করিম্যাদিনী উল্কাপতে অগ্নিপথে মেদিনী কাপাই শান্তির উৎপীড়নে শান্তি নামায় এ মথুরার ভাগ্যলিপি হব হাহাকার যাও নিষ্কন্দক করবে মথুরার রাজ সিংহাসন বহুদে নতুন মিতিৰ মূল আৰু চেনেহৰ ভনী দৈৰপী দাদা ভৱিষ্যত ভাগ্যলিপিবোৰ দুয়োজনে কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুইটিকে সেই মিলনে স্পষ্ট ৰূপে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভরা যে আনন্দ করিল প্রদান তারে আজি উত্তম প্রতিদান এই কংসর মরণ ঠিক করিবা অমৃতত গরল উঠে বেশ কথা সে হব নহব অন্যথা কিন্তু কংসর মরণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ চেনেহ মমতা আজি আছে যত মানে দিশৰ চিল সকলোকে সম্বন্ধৰ নাগ পাক দিল গলিয়াই আর গাফাতে দৈতিক শিরচ্ছেদ করি মুক্ত হজামুর শক্তির দুয়ার কম এবার উদ্ধ করি চিরদিনলৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড আছে কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কলংক সানিছা দাদা কলংক সানিছা ঠিক আছে নাই তোর কোনো অপরাধী নহে তোর মথুরার প্রজা যতবারে অপরাধ এই কংসর দেখুৱাব কোনে হত্যা কৰি ভগিনীক নিজৰ মৰণ আকৌ তুমি ৰুধিব খুজিছা প্ৰয়াস নালাগে কৰিব বসুদেৱ
বিলম্বই ঘটাই বিগিৰি তোমাৰ কথাই ঠিক ৰজা মই যেনে ইচ্ছা মোৰ তেনে বিধান দৈৱকীক কৰিম সংসাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীকৰ হজত অষ্টম সন্তান কিদৰে কৰিব পাৰে কংসক নিধন আজো সদৈৱকী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা মই প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধুৰুপ পুজিবা বীৰ তুমি মহাশক্তিবান কিন্তু তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় যেনিবা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত দৈৱকী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক আহে মুখে নাৰী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিবাহানি ক্ষত্ৰিয় ৰখি তুমি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা নলব মোৰ নাম লাজতে ফিনাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংস মহাৰাজে জগতত বীৰ বুলি হ'ব পৰিছিল বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মৃত্যু মোৰ তুমি বসুদেৱ উপায় বসুদেৱ তোমাৰো একোকে ৰাজা অনিষ্ট নহ'ব অসম্ভৱ দৈৱকীৰ প্ৰাণ ভিক্ষা ই অসম্ভৱ বসুদেৱ পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন ভাবিছো বসুদেৱ পাৰিবানে বিষয় জীৱ সন্তানৰ স্নেহ পাৰিবানে প্ৰতিজ্ঞা পালিব যদি পাৰা নাই মোৰ অলপ আপত্তি তোমালৈ চাই মুক্ত কৰি দিব পাৰো মই দৈৱকীক
পৰা প্ৰবল শক্তিৰে কাহি নিব পাৰা তুমি প্ৰতি মুহূৰ্ততে জীৱা থাকে সকলো আমাৰ তথাপিতো কওঁ শুনা ৰাজা এতিয়াৰে পৰা তেনে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰচিহ্নকীৰ নিজ সন্তানৰ কৰাগৈ প্ৰস্তুত নিজকে দাদা ধ্বংস কৰিলা বন্ধ কৰা দাদা বুজক সকলোৱে দাদা কংসৰ পৰাক্ৰম কংসৰ বীৰত্ব কংসৰ ক্ষমতা কিমান দিগন্ত প্ৰসাৰী খৌ চলি উঠা দাবানল লহ লহ কৰি চাইলা ভুৰুতাৰ দল কিমান মূৰ্তিমান আজি কংস চূড়ামণি
বেদৰ মন্ত্ৰেৰে প্লাবিত কৰিব খোজ ভাৰত ভূমিক বিধবতা কৰিব খোজ কামুখা মহাৰাজক আকুতা জীৱিত এই কাল কেতু বীৰ কামুখ ৰাজে কানে ঘৰতো নকৰে ভাৱনা বাতে ঘাতে বিদ্ৰোহৰ গান যতে ততে কামুখৰে দুৰ্নাম তার আজি সুন্দর প্রতিদান দিছে এই কালো কেতুবীরে এই কালো কেতুবীরে যুবরাজ ইন্দ্ৰ ৰাজসভা বোলে মোৰ ৰাজসভাতকৈ সুন্দৰ মিছা কথা মহারাজ ইয়াৰ প্ৰমাণ মই এতিয়াই দিব পাৰোঁ কৰোঁ নেকি নৃত্য গীতৰ আয়োজন কৰা সুন্দর কালকের সুন্দর 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 কালকের সুন্দর সুন্দর কালকের সুন্দর অতি সুন্দর অতি মনোমোহা অতি মনোমোহা
নিত্যগীত কিয় বন্ধ কৰা হ'ল কালুকাটো? মহাৰাজ সন্তান সহ বসুদেৱ সিংহ দুৱাৰত। সন্তান সহ বসুদেৱ? হয় মহাৰাজ। যোৱা আহিবলৈ দিয়া। আহিবলৈ দিয়া আহিবলৈ। দৈবকী গৰ্ভজাত ই যে প্ৰাণ সন্তানো মোৰ, ই যে মোৰ স্নেহৰ ভাগিন। লৈ যোৱা বসুদেৱ, লৈ যোৱা তোমাৰ প্ৰথম সন্তান। লৈ যোৱা। বসুদেৱ, অষ্টম সন্তানৰ ক্ষেত্ৰত যাতে তোমাৰ প্ৰতিজ্ঞা মনত থাকে। করুণা ময়রা মহারাজ কোন খেয়ানা পথ্য? করুণা রাম করুণা ময় নারায়ণ নারায়ণ নারায়ণ। পৰম দেৱঋষি, যুৱৰাজৰ জয় হোক। কিবা হেতু আগমন দেৱঋষি? কওক। নারায়ণ নারায়ণ, কম বুলি আহিছো তোমাৰ সমীপে। কওক দেৱঋষি। তুমি ডাঙৰ ভুল কৰিলা ৰাজন। ডাঙৰ ভুল? তুমি ডাঙৰ ভুল কৰিছা। হঠাৎ দেখা পালো কোলাত কেঁচুৱালৈ বসুদেৱ ৰাজ কাৰাগাৰৰ পৰা উভতি যোৱা। দৈবকীৰ প্ৰথম সন্তানটি তুমি কিয় ঘূৰাই দিলা কংস? দেৱঋষি, দৈবকীৰ প্ৰথম সন্তানটো প্ৰাণ সন্তানো নাৰায়ণ, সেই নিৰপাৰী শিশুক ঘূৰাই পঠালো। ভাবিছিলো তুমি ৰাজনীতিৰ বিজ্ঞ, কিন্তু কূটনীতি কি দেখোন তুমি একোকে নাজানা। দেৱঋষি, দেৱতাৰ চক্ৰান্ত তুমি কি বুজিবা কংস, কি বুজিবা? এইফালে চোৱা, এই পাহিয়ে পাহি অষ্টদল পদ্ম। তুমি কোৱাচোন বাৰু ইয়াৰে কোনটি পাহি প্ৰথম আৰু কোনটি পাহি অষ্টম? ভালকৈ চোৱা, মই তোমাক বুজাই কৈছো। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম। নাৰায়ণ নাৰায়ণ, আকৌ চোৱা।
প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ আৰু সপ্তম নাৰায়ণ নাৰায়ণ এতিয়া নিশ্চয় বুজিব পাৰিছে যুৱৰাজ দেৱৰ্ষি আৰু দেৱৰ্ষি আৰু শুনা কংস এই মথুৰাত তোমাৰ অনেক শত্ৰু আছে আৰু তোমাৰ বৃদ্ধ পিতা উগ্ৰসেন সেই ষড়যন্ত্ৰত লিপ্ত হৈ আছে গতিকে উগ্ৰসেনক শৃংখলিত কৰাটো বাঞ্ছনীয় ভুল নকৰিবা ৰাজন প্ৰথমেই অষ্টম আৰু অষ্টমী প্ৰথম এই ফুলপাহ লোৱা ভালদৰে গণনা কৰি চোৱা মই এতিয়া বিদায়হে মাগিলো নাৰায়ণ নাৰায়ণ এই ফুলত বন্দী হৈলে একালিন্দি ভোমৰা এ জালত বন্দী হৈলে কাছ এ তুমি বন্দী হৈলা এ দৰ্পয় হংকাৰে এ মাতিছা নিজৰে নাখ এ মাতিছা নিজৰে নাখ প্ৰথমে অষ্টম আৰু অষ্টমেই প্ৰথমে অষ্টম আৰু অষ্টমেই প্ৰথম নাৰায়ণ 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 তুৰন্তে সাজু কৰা মোৰ সৈন্য বাহিনী ভাগি ছিগি নাৰায়ণৰ দৌল দেৱালয় প্ৰতিষ্ঠা কৰা তাত কংসৰ মন্দিৰ আৰু ঘূৰাবা যে কৰে উচ্চাৰণ নাম দেৱ নাৰায়ণ তাক হত্যা কৰা হ'ব কোনো দয়া নাই ক্ষমা নাই জুমা আৰু ঘূৰা বৃদ্ধ পিতা উগ্ৰসেনক বন্দী কৰা বসুদেৱ দৈৱকী কোটাকলত নিক্ষেপ কৰা সশস্ত্ৰ প্ৰহৰীৰে সৈতে যোৱা আৰু ঘূৰা সমস্ত জগতত জনাই দিয়া যে কংসই একমাত্ৰ জাগ্ৰত দেৱতা মই কি কৰিব পাৰো বৃদ্ধ পিতৃৰ চকু পানীয়ে যদি নিষ্ঠুৰ কংসৰ শিলাময় বুকু গলাব পাৰিবনে সকলো কথা ভাবি চাওক মহাৰাজ 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 বুলি মোক লাজ দিয়া কিয় মই যে আজি পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰা সি শাসনৰ ৰাজদণ্ড কেতিয়াবাই কাঢ়ি লৈ গ'ল নহ'লে অক্ৰূৰ মই এতিয়াও ৰজা হৈ থকা হ'লে মথুৰাৰ প্ৰজা বৃন্দই কেতিয়াও চকু পানীৰে তাৰ ববলৈ নেপালেহেঁতেন সঁচাকৈ আজি মথুৰাত অৰাজকতা কংসৰ কঠোৰ শাসনত মথুৰাবাসী জৰ্জৰিত ৰজাৰ স্বেচ্ছাচাৰিতাত প্ৰজা অসহায় ইয়াৰ প্ৰতিকাৰ কোনে কৰিব মহাৰাজ মই আপোনাক সমূহ মথুৰাবাসী ৰাইজৰ সলনি কাতুৰবাদ কৰি মিনতি কৰিছো এবাৰ কংসক অনুৰোধ কৰি চাওক একো লাভ নাই যদি আজি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন
যদি আজি প্ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন তেন্তে জানো অগ্ৰসেন এইদৰে বন্দীশালত উপচিব লাগে নহলে জানো বসুদেৱ দৈৱকীৰ 6টা অজান শিশুৱে অকালতে যমৰ আলহী হ'ব লাগে মহাৰাজ উগ্ৰসেনৰ আদেশ আজি এটা সামান্য প্ৰহৰীয়েও পালন নকৰে অগ্ৰৰ মহাৰাজ এটা সামান্য প্ৰহৰীয়েও পালন নকৰে মহাৰাজ কালি মই সামাজিকতে জানিব পাৰিছো ভগৱান নাৰায়ণে যদু বংশত জন্মগ্ৰহণ কৰিব আৰু লগে লগে মনত পৰিছে সেই ভীষণ দৈৱবাণী মহাৰাজ দৈৱবাণী সঁচা হওক অগ্ৰৰ মহাৰাজ মোৰ পুত্ৰ কংসৰ কুশাসনত সহস্ৰ লক্ষ পুত্ৰৰ কল্যাণ হওক ঈশ্বৰৰ ওচৰত তাকেই দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছো দিনে ৰাতিয়ে তাকেই প্ৰাৰ্থনা কৰিছো মথুৰাবাসীৰ দুৰ্ভাগ্য আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়াল নিপতিৰ শাসনৰ পৰা বঞ্চিত ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক মহাৰাজ ভগৱানে আপোনাক দীৰ্ঘায়ু কৰক পুনৰ আপোনাৰ তলত মথুৰাবাসীয়ে থাকিবলৈ পালে ৰাম ৰাজ্যলৈ হেঁপাহ নকৰে মহাৰাজ নকৰে মই আৰু জীয়াই থাকিবলৈ বাঞ্ছা নকৰো অগ্ৰৰ মহাৰাজ মৰণেই যেন আজি মোৰ বাবে অমৃত প্ৰজাপালক ৰজা মই যদিও সি অতীতৰ কথা তথাপিতো চকুৰ আগত প্ৰজাৰ যন্ত্ৰণা ৰজাৰ আগত প্ৰজাৰ আৰ্তনাদ পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণা কিমান মৰ্মভেদী কিমান অকহ্য আজি মই ভালদৰে উপলব্ধি কৰিছো অগ্ৰৰ মহাৰাজ হওক কংস মোৰ পুত্ৰ তথাপিতো বয়সৰ উৎপীড়ন নোহোৱা হলে এবাৰ তাৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন সিংহৰ দৰে গৰজি উঠিলোহেঁতেন আৰু বুকুত তীক্ষ্ণ অখি বহুৱাই দিলোহেঁতেন কিন্তু মই যে আজি সেই অধিকাৰৰ পৰাও বঞ্চিত শিশুৰ দৰে অসহায় আৰু তিৰোতাৰ দৰে দুৰ্বল হীনভাৱে ঘিণ লগা জীৱন যাপন কৰিছো অগ্ৰৰ মহাৰাজ অতি ঘিণ লগা জীৱন যাপন কৰিছো নিয়তি মহাৰাজ সকলো নিয়তি মাথোন বেটাক কি কুমন্ত্ৰণা দিবলৈ আহিলা অগ্ৰৰ আঁতৰ হোৱা চকুৰ আগৰ পৰা তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা সিমানেই এই কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলিব ধৰিছে তোমালোকৰ দৰে আজি ৰাজ অন্তঃপুৰত জয়লক্ষ্মীও বন্দিনী কংসৰ ভয়ত স্বয়ং বিধাতায়ো হিচাপ কৰি কৰি ভাবি বিধি লিখিবলগীয়া হৈছে মই এনেবোৰ মই মতলীয়া কথা শুনিবলৈ ইচ্ছা নকৰো কংস মোক অলপ নিৰলে থাকিবলৈ দে তোমাৰ ইচ্ছামতে নহব পিতা মোৰ ইচ্ছামতে হ'ব
তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই শুনাবই লাগিব বসুদেৱ দৈয়কীৰ 6টা শিশুক পতাত আচাৰি হত্যা কৰিলে আৰু ঠিক সেইদৰে অষ্টম পুত্ৰকো যিদিনাখন মই এই পৃথিৱীৰ পৰা বিদায় দিব পাৰিম সিদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি দিব সেই সময়লৈ বেছি পৰ নাই দৈৱকীৰ প্ৰসৱৰ ক্ষণ সমাগত বসুদেৱ দৈৱকীৰ দুখ কি দুখত তেওঁলোক বন্দী কেৱল বন্দীয়ে নহয় প্ৰহৰীৰ তীক্ষ্ণ নজৰত তেওঁলোক শৃংখলাবদ্ধ চিন্তা নকৰিব পিতা কংসৰ প্ৰাণবৈৰীক আদৰিবলৈ সকলো আদৰ অভ্যৰ্থনাৰ যোগাৰ কৰা হৈছে কংসৰ প্ৰাণবৈৰীক আদৰিবৰ কাৰণে শত সহস্ৰ প্ৰহৰীৰ লগতে স্বয়ং এই মথুৰাৰাজ কংসয়ো বিনিদ্ধ ৰজনী পালন কৰিছে যাওঁ পিতা তোমাকে শুভ সংবাদটো দিবলৈ আহিল শুন কংস তই মোৰ এটা কথা শুন তই মোৰ এটা অনুৰোধ ৰক্ষা কৰ তই মোক এটা ভিক্ষা দে কংস এটা ভিক্ষা দে কি ভিক্ষা ভিক্ষা কোৱা শুন কংস তই এই মোৰ মুখলৈ চাই এই অবোধ বালকবোৰক হত্যা নকৰিবি কংস মই তোৰ পিতা হৈ তোৰ ভৰিত ধৰিছো কংস তই এই হত্যা লীলা বন্ধ কৰ কংস এই হত্যা লীলা বন্ধ কৰ পুত্ৰৰ মৃত্যু বিচাৰি পিতাৰ শেষ ভিক্ষা তই গুচি গলি কংস তই গুচি গলি উত্তম কৰিলি হে ভগৱান তোমাৰ ওচৰত মোৰ এটাই কাতৰ প্ৰাৰ্থনা তুমি মুক্তি দিয়া প্ৰভু মোৰ পুত্ৰৰ মুক্তি কংসৰ মুক্তি মই আৰু থিৰে থাকিব নোৱাৰো অক্ৰূৰ খুৱাই দিয়া গৈ মোক খুৱাই দিয়া গৈ অক্ৰূৰ মোক খুৱাই দিয়া গৈ কিমান এনেকৈ মন মাৰি থাকিবি এই নাম এফাকিকে ধৰ নাম নাম মই তই ধৰো জানো ধৰ ধৰো তেন্তে ধৰ ধৰ নহ'লে দেখোন ঘৰলৈ চেৰেংগৈ মনত পৰে পঢ়ি ৰ ভাবিছো ভাব ধৰিছো দেই ধৰ কংস ৰজা পহৰি আমি বহুত টকা পাওঁ ঠেঙৰ ওপৰত ঠেং তুলি মজা কৰি খাওঁ মজা কৰি খাওঁ কংস ৰজা পহৰি আমি বহুত টকা পাওঁ বহুত টকা পাওঁ ঠেঙৰ ওপৰত ঠেং তুলি মজা কৰি খাওঁ মজা কৰি খাওঁ সেনাপতি হেন চকু তাতো মাৰো ফাঁকি অষ্টমী তিথিলৈ দুটা দিনহে বাকী দুটা দিনহে বাকী কংস ৰজা পহৰি আমি বহুত টকা পাওঁ বহুত টকা পাওঁ ঠেঙৰ ওপৰত ঠেং তুলি মজা কৰি খাওঁ মজা কৰি খাওঁ
ও ভয় সংশয় নাই আমাৰ ও তাতু পৰুৱাই ও সেনাপতিক দেখিলেহে কলিজা শুকাই ঐ কলিজা শুকাই ও কংস ৰজা পোহৰি আমি বহুত টকা পাওঁ বহুত টকা পাওঁ চেঙৰ ওপৰত ঠেং তুলি মজা কৰি খাওঁ ঐ মজা কৰি খাওঁ ঐ এতিয়া আৰু চ বোলে বুজিছ বুজিছো বুজিছো কোনো নাই ময়ো এপাক বাগৰ মাৰি লওঁ তই থাক তাৰ পাছত মই উঠিম তই শুবি হ'বনে তই শুৱ কিন্তু মই জগালে কিন্তু তই উঠিব লাগিব উঠিম তই চিন্তাই নকৰিবি হ'ব শুগে যা মাৰো তেতিয়াহ'লে বগাৰটো মই শু দেই বৰষুণ জাকো বৰ দিছে শুবলৈহে মজা হৈছে আৰু দেই ইও একেবাৰে পুষ্টি জুই শুনে দেখিছা ই শুই থাকিব মই ইয়াত খাপ দি থাকিম মোৰ কি গৰজডাল কৈছে ময়ো শুৰ দিয়া দৈব কি পুত্ৰ ৰত্ন মোৰ লোৱানাথ দিয়া দিয়া দৈব কি দিয়া লোৱানাথ দিয়া
গুণে তুষ্ট হৈ তুমি বৰশী কৌনা ধাৰা ধাৰা খাৰে ঢালি দিছা নিজ হাতে তুমি সৌভাগ্য দুৱাৰ আমাৰ পুত্ৰ ৰূপে তুমি মোক ধৰিলা সাৱটি মাতৃ ৰূপে ললো মই বুকুত সোমাই হামৰা হামৰা তজু চকু চাট মাৰি ধৰা ৰূপ জ্যোতি জগতৰ পুত্ৰ ৰূপে নয়নৰ মণি ৰূপে মোৰ বুকুলৈ আহা পুনুবাৰ স্থিতি লোৱা দহিয়কীৰ কোলাত বুকুৰ মানিক মোৰ বংশৰ পদুম ফুল মমুখ্য দেহত দিনাই দৈয়কী তুমি হিৰাই হিৰাই কি যে ঢালি দিলা অমৃতৰ সুত সঞ্জীৱিত হল মৃত প্ৰাণ দিয়া ভাগ্যৰ ভাগ প্ৰাণ ভৰি ল'বলৈ পুত্ৰক এবাৰ কি চকুলতো কিছা দেখো কান্দা নাথ তুমিও লগতে কান্দা চকুলোৰে মজিয়া বহুৱা ভাবা ভাবা হে ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে হ'ব উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ সমত কিয় বাছা জন্ম ললি খন্তেকৰ বাবে কিবা হেতু স্থিতি ললি দহিয়কীৰ গৰ্ভ আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাও লাগি আজি পৰি যায় সোণৰ সংসাৰ নাহিলি কিয় সোণ দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু কিয়নো আহিলি দুখুনি ঘৰে ভাই আছে শত্ৰু মোৰ ৰাতিক দিনে মেলে চৰ পলুৱাই থওঁ কোন দিশে জনমিছে মৃত্যুঞ্জয়ী অমর বুকুত সোমাই লৈ পুত্ৰক তোমাৰ খুজি লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপদিছে যোগমায়া যশোদা বুকু মেলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে খুবৰ নখোজো আৰাগৈ যোগমায়াক পুত্ৰক সলাই আৰাগৈ যোগমায়াক পুত্ৰক সলাই আৰাগৈ যোগমায়াক পুত্ৰক সলাই কি কৰিব পাৰে হে কংস দুৰাচাৰে দিয়া দেৱী পুত্ৰক তোমাৰ দৈৱৰ নিৰ্দেশ কৰ্মে এই মুহূৰ্ততে খুচল গকুলৰ ফালে দিয়া দেৱী দিয়া দেৱী দিয়া
हाँ